Hello viewers, স্বাগতম জনাইছো মোৰ চেনেললৈ। ভিউৱাৰ্ছ, আজি মই কম যে ইউটিউবত কিছুমান অসমৰ ইউটিউবাৰে বৰ্তমান মানে বিতৰ্ক চলি আছে যে কপি। আচলতে সেই কপিৰ কথাই আজি মই কম যে তাত কৈছিলে ডিম্পু বৰুৱাটো আপোনালোকে চবে চিনি পায়। তেওঁ বৰ্তমান অসমৰ টপৰ ভিতৰতে আছে। তাৰ 1,45,000 ছাবস্ক্ৰাইবাৰ আছে। তো তেওঁ সকলোৱে চিনি পায়। তেখেতে কৈছিলে যে কপি হয়, আমি আচলতে কিবা এটা বস্তুৰ ওপৰত যদি আমি ভিডিঅ' বনাব যাওঁ, কিবা এটা টেকন'লজিৰ কথা যদি আমি ক'ব যাওঁ, মোবাইলৰ কথা বা যিকোনো টিভি বা কিবা গেম বা অফাৰ, যিকোনো আমি যদি টেকনিকেলি যদি কিবা এটা কথা ক'বলৈ যাওঁ, তাতে কিন্তু সেই বস্তুটোৰ নাম আমি ল'বই লাগিব বা তাৰ বিষয়ে আমি ক'বই লাগিব। আপুনি যিকোনো ভিডিঅ' এটা নবনাওক কিয়, যদি আপুনি সেইটো ভিডিঅ' নবনাৰ আগতে যদি আমি যদি ইউটিউবত চাৰ্চ কৰি চাওঁ সেইটোৰ বিষয়ে, কিন্তু সেই বস্তুটোক লৈ আগতে যে সেই বস্তুটোৰ বিষয়ে কোনোবা এটা ভিডিঅ' বনাইছে, কিন্তু সেই বুলি আমি ভিডিঅ' নবনাম নেকি? যিজনে বনাইছে তাৰ মানে কোৱা ষ্টাইল বেলেগ হ'ব পাৰে বা সেইটো বস্তুৰ প্ৰতি কিবা মিষ্টেকো থাকিব পাৰে, কিবা এটা কথা ৰৈ যাব পাৰে। তাৰ কোৱা ষ্টাইলত আৰু মই কোৱা ষ্টাইলত বা বেলেগে কোনোবা কোৱা ষ্টাইলত সম্পূৰ্ণ বেলেগ বেলেগ। আচলতে সেইটো কপি বুলি নকয়, মোৰ মতে সেইটো কপি বুলি নকয়। ডিম্পু বৰুৱা দাই যিটো কথা কৈছে যে আচলতে আমি ভাত খোৱা কিবা খোৱা বা কিবা এটা টেকনিকেল যদি আমি ভিডিঅ' বনাওঁ যে তাৰ বিষয়ে সেইটো ক'বই লাগিব, সেইটো কপি বুলি নকয়। মই সেইটোৱে ক'ম যে সেইটো কপি বুলি কেতিয়াও নকয়। যদিহে আপুনি কপি কৰে কিবা এটা কাম বা কিবা এটা বস্তুৰ ওপৰত টেকন'লজি বা কিবা এটা এডুকেশ্যনেলি বা যিকোনো কথাই নহওক, যদি আপুনি ক'ব খোজে যে সেইটো কথাটো আপোনাক ক'বই লাগিব, তাত নোকোৱাকৈ আপুনি ভিডিঅ'টো বনাব নোৱাৰে। আচলতে সেইটো কপি নহয়। কপি হ'ব লাগিলেতো আপোনাৰ যিকোনো বস্তু কথাৰ লগত, পিকচাৰৰ লগত, ভিডিঅ'ৰ লগত চব হুবহু মিল থাকিব লাগিব, তেতিয়াহে সেইটো কপি বুলি কয় আৰু সেইটোৱে কপি হ'ব। আৰু আপুনি যদি কিবা এটা ভিডিঅ' বা কিবা ফটো গান বা আপুনি যদি কপি কৰিব খোজে নহয় আৰু যদি হুবহু মিলি যায়, তেতিয়া কিন্তু আপোনাৰ কিন্তু এই ইউটিউবাৰ যিবিলাক ইউটিউবাৰ টীমে আপোনাক কিন্তু সোধাই নেৰিব। তেতিয়া আপোনাৰ ইউটিউবে কপি বুলি ষ্ট্ৰাইকটো দিবই, সেইটো 100% চিয়'ৰ। যেতিয়ালৈকে আমাক ইউটিউবে কোনো ষ্ট্ৰাইক নিদিয়ে, কপিৰাইট নিদিয়ে, তেতিয়ালৈকে আমি যিটো বস্তুৱে যিটো কথাক লৈ আমি ভিডিঅ' নবনাওঁ কিয়, সেইটো আচলতে কপি নহয়। কপি কেতিয়া হ'ব? যেতিয়া নেকি আমাৰ ইউটিউবাৰ টীমে যেতিয়া নেকি আপোনাক ভিডিঅ'ৰ ওপৰত কপি ষ্ট্ৰাইক দিব, সেইটোহে কপি বুলি কয়। তাক লৈ কিছুমানে এনেই কথা পাতি আছে যে ডিম্পু বৰুৱাই কপি কৰে, অমুকে কপি কৰে, মই কপি কৰোঁ বা বেলেগে কপি কৰে। সেইটো সাধাৰণ কথা। কাৰণ যিকোনো আমি টেকন'লজিৰ কথা, যিকোনো আমি এটা মোবাইলৰ কথা, হেণ্ডছেটৰ কথা ক'বলৈ গ'লে, হেণ্ডছেটৰ ভিতৰত যি ফিচাৰ্ছ আছে, ৰেম আছে, কেমেৰা আছে, সেইবোৰ কথাটো আমি ক'বই লাগিব। কিন্তু মই বেলেগ ধৰণে ক'ম, আপুনি বেলেগ ধৰণে ক'ব, আৰু ডিম্পু বৰুৱা দাই অলপ বেলেগ ধৰণে ক'ব। সেইটো চবৰে নিজৰ লগত মানে কেপাচিটি, নিজৰ মানে যিবিলাক যিমান ষ্টাইল ক'ব পাৰে, যিমান কথা বহলাই ক'ব পাৰে, সেইটো চব নিজৰ ওপৰত, টেলেণ্টৰ ওপৰত কথা। আচলতে সেইটো কপি নহয়, সেইটো কেতিয়াও কপি হ'বই নোৱাৰে, আৰু সেইটো কেতিয়াও আমাক কপি ষ্ট্ৰাইক ইউটিউবেও নিদিয়ে, কাৰণ সেইটো কপি নহয়। কপি হ'ব লাগিলে হুবহু মিল থাকিব লাগিব, পিকচাৰো একে হ'ব লাগিব, লগতে চাউণ্ড কোৱালিটি বাকী চব একে হোৱাৰ পিছতহে ইউটিউবে কপি ষ্ট্ৰাইক দিয়ে। যেতিয়ালৈকে ইউটিউব আমাক কপি ষ্ট্ৰাইক নিদিয়ে, তেতিয়ালৈকে কোনো ক'ব নোৱাৰে যে মোৰ ভিডিঅ'টো চাই বা কপি কৰিছে বা কপি হৈছে, সেইটো কথা কোনো ক'ব নোৱাৰে। সেইটো চবৰ লগত নিজা কোৱালিটি থাকে, চবেই নিজা ইচ্ছামতে ভিডিঅ' বনাব পাৰে, তাৰ কপিৰ কথা কোনো নাহে। তো ডিম্পু বৰুৱা দাই যিটো কথা কৈছে, মই সেইটো কিন্তু একমত। আচলতে হয়, আমি যিকোনো কথা টেকন'লজিত বা কিবা এটা কথা বস্তু বনালে সেইটোৰ বিষয়ে আমি ক'বই লাগিব, সেইটো 100%। তো সেইটো নোকোৱাকৈ কেতিয়াবা আমাৰ ভিডিঅ' বনাবই নোৱাৰিম। সেনেকুৱা হ'লেতো আমি ভিডিঅ' বনাব নোৱাৰিম, কাৰণ যিকোনো বস্তু যদি আপুনি দেখুৱাব খোজে, সেইটো অলৰেডি আমাৰ অসমত নহ'ব পাৰে, কিন্তু বেলেগ ষ্টেটৰ সেইটো আগত, যিকোনো বস্তু আগতে সিহঁতে জানে। আমি এটা বস্তু সদায় দেখি আহি আছোঁ যে যিবিলাক ডাঙৰ ইউটিউবাৰ আছে, যে সিহঁতৰ যিবিলাক টেকনিকেলি যিবিলাক বস্তু আমাক দেখুৱায়, যিবিলাক যেনে মোবাইল বা ডিটেইলছ বা কিবা যিকোনো বস্তু টেকনিকেলি যি বস্তু বনাব, কিন্তু সিহঁতেও কিন্তু সেই বস্তুটোক লৈয়ে বনায়, সেইটো বস্তুৰ প্ৰতিয়ে সিহঁতে কথা পাতে।
সেইটো বস্তুৰ প্ৰতি কথা কয়, কিন্তু সেই বস্তুটোক লৈ বেলেগো ভিডিঅ' বনায়। কিন্তু কথাটোতো একেই, এটা মোবাইলৰ কেমেৰা যদি 13 MP থাকে, সেই মোবাইলটোত আমিও 13 MP থকা বুলিয়েই ক'ব লাগিব। তাত আপুনি বেছি কম বা কৰিব নোৱাৰে, কাৰণ যিহেতু কোম্পানীয়ে যিটো তাৰ ফিচাৰ্ছ যিবিলাক দিছে, সেইবিলাক যোনে ভিডিঅ' নবনাওক কিয়, যাৰ যিবিলাক তাৰ ফিচাৰ্ছ দিছে সেইবিলাকে আমি ক'ব লাগিব। তো আমি যদি সেইবোৰ ক'ব যাওঁ, তেতিয়া কি কপি কৰা বুলি হ'ব নেকি? তেতিয়াতো কপি কৰা বুলি নক'ব। আৰু কপি যদি হয়ও, আপোনাৰ ইউটিউবৰ পৰা কিন্তু কপি ষ্ট্ৰাইক দিবই, তাত আপুনি বাচিব নোৱাৰে। তো ভিউৱাৰ্ছ, যিবিলাক আমাৰ অসমৰ ইউটিউবাৰ আছে, মই চবকে কৈছোঁ যে আচলতে ভাবি চাওক, এনেই কাৰোবাক কপি কৰা বুলি কথা কৈ লাভ নাই। ময়ো নতুন ইউটিউবাৰ হয়, ময়ো আচলতে হয়তো কিছুমান বস্তু টেকনিকেল যদি বনাব যাওঁ, তাৰ সেইবিলাক বস্তু থাকিবই লাগিব, কাৰণ তাৰ ভিতৰত যিবিলাক ডিটেইলছ আছে সেইবিলাকতো ক'বই লাগিব। মই হ'লেও ক'ব লাগিব, আপুনি হ'লেও ক'ব। তাত কপি কৰা বুলি ক'লে আমি ভুল হ'ব। যদি কিবা কপি হ'লেতো ইউটিউবটো আছেই, আপুনি ভিডিঅ'টো আপলোড কৰিবই নোৱাৰিব, কপি ষ্টেকটো দিবই। নতুন ইউটিউবাৰে হয়, মই নতুনকৈ আহিছোঁ। আচলতে কপি কোনটো কপি হয় কপি নহয় সেইটো জানো, ময়ো ভালকৈ জানো। আৰু যদি কপি হয়তো আমাক ইউটিউবেতো কপি ষ্টেকটো দিবই। আচলতে সেইটো বিতৰ্ক কৰি লাভ নাই, ইউটিউবটো আমাৰ আছেই, ইউটিউবটো টীম আছেই, চাই আছে আপুনি কি ভিডিঅ' দিছে বা দিয়া নাই। তো মই অসমৰ চব ইউটিউবাৰকে কৈছোঁ যে আপোনাৰ কপি লৈ কোনো বিতৰ্ক কৰি লাভ নাই, যে ভালকৈ ভিডিঅ' বনাওক। আপুনি আপোনাৰ যেতিয়া অসমৰ দৰ্শক আছে সেইবিলাকক আপুনি ভাল ভাল ভিডিঅ' সদায় সদায় উপহাৰ দিয়ক, তেতিয়া আপোনাৰ ইউটিউব ভাল চলিবই চেনেলটো, লগতে আপোনাৰ পপুলাৰিটি বাঢ়িব। তো এই বিতৰ্ক আমাৰ এই কপি লৈ বিতৰ্ক কৰি লাভ নাই। তো মোৰ কপিৰ ওপৰত এইখিনি ক'ব লগা আছিলে। ধন্যবাদ। যদি ভাল লাগে सब्सक्राइब करें और बेल आइकन को जरूर दबाएं।